মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লিখা আৰু ৰচনাৰ দুটি গীত মিলাই মিলি গাবলৈ লৈছোঁ। আশীৰ্বাদ কৰিব যাতে আজিৰ মোৰ এই অনুষ্ঠান ভাল হয়, আৰু আশা ৰাখিছোঁ আপোনালোকে সকলোৱে মোৰ গীত শুনি ভাল পায় যেন।
দৰ্শকৰ মাজত অহা নাই আচলতে নাৰ্ভাছ হৈ গৈছোঁ কেনেকৈ গাব লাগে কেনেকৈ ইণ্টাৰেক্ট কৰিব লাগে চব পাহৰি গ'লোঁ এই কৰোণাডালে চব শেষ কৰিলে যি নহওক এইবাৰ দৰ্শকে কি শুনিব বিচাৰিছে বাৰু ঠিক আছে মই একো শুনা নাই বহুত বেছিকৈ বেলেগ বেলেগ ধৰণৰ মাত শুনিছোঁ বৰ্তমান মোৰ গাবলৈ মন গৈছে মোৰ জীৱনৰ প্ৰথমটো চ'ল' গীত আৰু সেই গীতটি ৰচনা কৰিছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মা আৰু লিখিছিল বিজেতা পাটগেৰী সংগীত কৰিছিল বিভূতি গগৈ মোৰ জীৱনৰ একেবাৰে প্ৰথমটো চ'ল' গীত আশা কৰিছোঁ সকলোৱে ভাল পাব সকলোৱে আমাক সহযোগ কৰিলে ভাল লাগিব কিন্তু এনেকৈ ঠাণ্ডা ঠাণ্ডা ভাল লগা নাই I don't know.